ৰ'ব গাইছ ৰ'ব তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছামিজৰ ব্লগ। তো আজি আমি গৈ আছোঁ ওদলাগুৰি মানে ফিল্ডত মানে ফুটবল খেলা চাবলৈ। তাত মানে গাঁৱৰ হিচাপত কি লেভেলত মানুহ হয় সকলোক দেখুৱাম। আৰু আজি হ'ল ফাইনেল হয়। আজি মানে আমাৰ গাঁৱৰে চান্দামাৰি বনাম মানে ফেউৰা কৰাৰ মানে খেলা আছে। তো লগ পাইছোঁ ৰাস্তাত, এইখিনি ওলাই লওঁ মানে চেপা জেগা ন এখন। তো এতিয়া আবেলি মানে 3:30মান বাজিল, ওলাই দিলোঁ এইফালে ওলাই দিলোঁ। মানে ৰ'দ দিছে আজি বহুত দিনৰ মানে বৰষুণ হৈ আছিল। আজি মানে বৰষুণটো অলপ কমিছে এইবিলাক আৰু এইফালে দেখাইছে মানে ৰাস্তা বেলেগ আছে, চিধা যাব পাৰে মানিকপুৰ। আৰু এইফালে হ'ল ওদালগুৰি যায় আপুনি মানে চকিয়ালৈ যাব পাৰে। আজি আমাৰ ইয়াত চান্দামাৰি মানে চলিছে মানে বজাৰ বহিছে মানে চাইতে দেখোঁতে ৰাস্তা এইবিলাক বজাৰ চলিছে বজাৰ। তো এইটো ৰাস্তাৰে যাই আছোঁ মানে অকলে মানে মোৰ কিমান বেয়া ন এইবাৰ যদি মানে বেয়া হৈছে, বেছিভাগ ধানখেতিবোৰ বেয়া হৈছে লাগিছে ধুনীয়াকৈ। বহুত ৰ'দ দিছে, গৈ আছোঁ অকলে ৰাস্তা বেয়া নহয়। আৰু অকণমান আগত চাই চাওঁ সেই ৰাস্তাটোৱে কম বেয়া। হয়তো ৰাস্তাৰে সোমাই দিলোঁ, ৰাস্তা অকণমান মানে শ্বৰ্টকাট হয় ওদালগুৰি চান্দামাৰিৰ পৰা। আজি মানে কোন জিতে সকলো কম খেলখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। ভালেৰে চাব লাগিব ৰাস্তা থাকিলে মানে বহুত প্ৰব্লেম হৈ আছে মোৰ। পানীত জিকি এইকেইদিন বলবিলাক ফাটি গৈছে। এজন মানুহ হৈ আছে খেলা চাবলৈ যাব, ধান দিছে ইয়াতো ৰাস্তা চাব। নামি পাৰ হৈ আছে আৰু নামা কৰি যাবলৈ চেষ্টা কৰিম। চাওক এইফালে ৰাস্তা বেয়া, আহি পাৰা বেতৰ ৰাস্তাত মানে উঠাই দিলোঁ। চাইকেলখন মানে বহুত চাউণ্ড কৰি আছে। সেইটো যে পুলটো যে বনাই আছে তাৰপিছত কৈছিলোঁ ন, এই পুলটো হৈ গৈছে আপোনালোকে পাৰ হৈ আহিলোঁ। এইটো ৰাস্তাৰে মানে অকণমান আগত গ'লে মানে বাঁহৰ সাঁকোখন মানে পাৰ কৰিলে ওদালগুৰি ফিল্ড। তো গাইছ একেবাৰে ফিল্ডত লগ পাই আছোঁ, এইবিলাক কিমান বেয়া। আৰু ইয়াত মানে খেলা চলি আছে আৰু চান্দামাৰি বল মাৰিছে আৰু কি বল মাৰিছে গাইছ কি ক'ব হ'ব, কোনোবা জিতিব কোনোবা হাৰিব। এতিয়া চাওঁ কি ধুনীয়া শ্বট মাৰিছে ইয়াত, আপোনাৰ খেলা চাই থাকক। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। মানে সবটা কারে কোন আছে জানি বুঝি ইচ্ছা আর্মি কি আর্মি বস সাতকে
আৰু খেলা শেষ হ'ল কি হুলস্থুল পৰিৱেশ সৃষ্টি হৈছে মানুহ মানে আহি আছে প্ৰাইজ দিব ইয়াত কমটি বক্সৰ ইয়াত প্ৰাইজ দিব চাওক পূৰা মানুহবিলাক কি লাগি গৈছে এইটো চান্দামাৰীটো নহয় দ্বিতীয় পুৰস্কাৰ পাইছে যদিও বহুত কষ্ট কৰিছিল এইবিলাক চাইনবৰ্ডৰ দেখিছে এইবিলাক মানুহৰ মাজেৰে চাওক 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 এইবিলাক হ'ল মানে চেক আৰু ইয়াতে ফটো উঠিব গৈছে আৰু ইয়াত বেষ্ট প্ৰাইজ পাইছে মানে বিজয়ী দলৰ চাওক আৰু এতিয়া মানে মানে আমাৰ চান্দামাৰী হাতিছিল এয়া মানে আমাৰ ষ্ট্ৰাইকাৰজন চান্দামাৰী যিয়ে এইবাৰ মানে স্ক'ৰ কৰিছে গ'লৰ ভিতৰত একেদিনে 3 গ'ল কৰি দিছিল পূৰা হাই স্ক'ৰ কৰিছে আৰু এয়া সকলোৱে ফটো তুলি আছে হাই স্ক'ৰ কৰিছে এইবাৰ অদলাগুৰি খেলত এতিয়া মানে এই চান্দামাৰী দলে কেপ্টেইনে মানে প্ৰাইজটো ল'ব গৈছে এইখন চেকখন কৰিছে কি ডাঙৰ চেক মানে গাড়ী যেনেকৈ কিনিলে চাই ডাঙৰ এপাত চাবি দিয়ে ন তেনেদৰে দিছে চাইডত আৰু প্ৰাইজ লৈ আহিল আৰু গাইছ ইয়াতে মানে প্ৰাইজ দিয়া হ'ল চাওক এতিয়া আমি যাম গান ফুটি আছে ইয়াতে খেলা চলি আছে খেলা মানে প্ৰাইজটো সৌৰভে সৌৰভ আপোনালোকে বহুতে চিনি নাপায় সৌৰভ যাবি না বাৰ মোৰ লগৰে আপোনালোকে চিনি নাপাইছিল চাগে আগতে চিনাকি কৰি দিছোঁ মানে সৌৰভে মোৰ লগ পালে মই খেলত যাম ইয়াত চিৰাই আছে তো গাইছ বহুত ৰাতি হ'ল আজি এইখিনি আছিল ভিডিঅ'টো কি দেখাবলৈ নাজানিলোঁ তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ বাই বাই